মই জামালুদ্দিন 2 নং ভলাতল যোৱা 30/8/2025 তাৰিখে একাংশ ৱেব পৰ্টেলত মোৰ বিৰুদ্ধে সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বাতৰি সম্প্ৰচাৰ হোৱা মোৰ দৃষ্টিগোচৰ হৈছে। গতিকে উক্ত ঘটনাৰ স্পষ্টীকৰণ দিবলৈ মই আজি এখন সংবাদমেল আয়োজন কৰিলোঁ। আজিৰ পৰা প্ৰায় 4 বছৰমান আগত মই মোৰ খুৰা আহমদ আলীৰ পৰা 3 বিঘা 6 লেচা মাটি কিনি লৈছোঁ, যাৰ দাগ নম্বৰ 196, পাট্টা নম্বৰ 51 আৰু অংশ 3 বিঘা 6 লেচা। সেই মাটিটো মই আজি 4 বছৰ ধৰি খেতি কৰি খাই আছোঁ। মই কৰ্মৰত অৱস্থাত বাহিৰত থকাত মোৰ ৱাইফ এই খেতিখনত দেখভাল কৰি থাকে। সেই সুযোগতে অকলশৰীয়া মোৰ ৱাইফৰ সুযোগতে সেই খেতিখিনি ফচল কেতিয়াবা চুৰি কৰি দুষ্ট ওচৰৰ আলী হুছেইন নামৰ দুষ্ট চোৰ আৰু বদমাছ মানুহজনে ধান চুৰি কৰি লৈ যায়, ফচল নষ্ট কৰে আৰু আমাৰ খেতি বাতিৰ বেৰবিলাক ভাঙি বিনষ্ট কৰে। আৰু মোৰ ৱাইফে সেইখন খেতি কৰোঁতে বহুত কষ্ট পাই আছে। কেতিয়াবা তাক ধমকি দিয়ে, প্ৰাণে মৰাৰ ভাবুকি দিয়ে যে এইখন খেতিত আহিলে আমি প্ৰাণে মাৰি দিম, এইখন খেতি আমি কব্জা কৰি ল'ম, এনেকৈ কৈ থাকে। সেইটোৰ ওপৰত আমি প্ৰশাসনক সহযোগিতা বিচাৰিছিলোঁ। প্ৰশাসনে সেই বিষয়ে এবাৰ ধান চুৰি কৰা ঘটনাক তদন্ত কৰি উদ্ধাৰ কৰি দিয়ে। ৰাইজে সেইটো মেল পাতি টাউনৰ পৰা মুছলধাৰা এখন এপ্লিকেশ্যনো লিখি লয় উইটনেছ হিচাপে। তাৰপিছত আকৌ তাহুনে কষ্ট দিয়াত আমি প্ৰশাসনৰ সহায় লৈ আদালতত সহায় লৈছিলোঁ। আদালতৰ পৰা আমাক 6 মাহ মূৰত আমাৰ পূৰা সম্পূৰ্ণ ডকুমেণ্ট চাই পিনি আমাক আমাৰ খেতি কৰিবলৈ কয় আৰু তাহুনক সেইখন খেতিত নামিবলৈ মানা কৰে। আকৌ তাহুনে সেইখন খেতিত আমাক বহুত কষ্ট দি আছে। সেইখন খেতিত আমি খেতি কৰিবলৈ আমাৰ বহুত কষ্ট হৈ আছে, ফচলবিলাক আমাৰ বিনষ্ট হৈ আছে। তাহুনৰ মেইন মকচুদ এই আলী হুছেইন লম্পট চোৰ বদমাছজনে তাৰ পূৰা ফেমিলিটোৱে মানে সেই বেলেগ মানুহৰ তিৰোতাসকলক যৌন নিৰ্যাতন চলায়। অলৰেডি কিছুদিন আগত তাৰ ল'ৰা এজনে সেইটো কৰিছিলে। আৰু আমাৰ লগত হামেশা ধুমকি দি থাকে আৰু মাৰিম বুলি কয় যে এইখন খেতিত অকলশৰীয়া কৈ পালে আমি প্ৰাণে মাৰি দিম, ইয়াৰ ওচৰে পাজৰে নাথাকিবি। মাটি মোৰ দখলত, মই খেতি কৰি আছোঁ। ন্যায়ালয়ে আমাক ন্যায় দিছে, আমাৰ সকলো ডকুমেণ্ট চাইছে। সকলো ডকুমেণ্ট চাই পিনি এতিয়া আমি এইটো প্ৰশাসনৰ পৰা এইটোৱে বিচাৰোঁ, আমি যে খেতি কৰিম, আমি খেতি কৰাৰ সময়ত যাতে আমাক কোনো কষ্ট নিদিয়ে, সেইটো আমাক মানে প্ৰব্লেম নকৰে। প্ৰাণৰ আমাৰ ৰক্ষাৰ কাৰণে আমাৰ ন্যায়ালয়ৰ ন্যায় লাগে, যাতে আমাৰ প্ৰাণটো ৰক্ষা কৰে। ইতিমধ্যে 2-3 দিনমান আগত আমাৰ তামোল পুলি কাটি ধ্বংস কৰি দিছিলে। আৰু আমাৰ এই আলী হুছেইন আৰু তাৰ ফেমিলিসকলে আমি শুনামতে ৰাতি 1টামান বজাত লাইন কাটি আমাৰ খেতিৰ যে লোহাৰ বেৰ আছিলে সেইটো ভাঙি দিছিলে, ঘৰ এখন আছিল ঘৰো ভাঙি দিছিলে আৰু তামোল গছৰ পুলিবিলাক কাটি ধ্বংস কৰি দিছে। গতিকে আমি ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰোঁ যাতে আমি সেইখন খেতিত সুস্থ শৰীৰে কাম কৰিব পাৰোঁ। মোৰ নাম জামালুদ্দিন। মোৰ ৱাইফে মোৰ খেতিখন চায়। মই বাহিৰত বৰ্ডাৰ ডিউটি কৰোঁ। মোৰ ভূমিৰ দাগ নম্বৰ 196 নম্বৰ দাগ, পাট্টা নম্বৰ 51। তাত সম্পূৰ্ণ মুঠ মাটি আছে 4 বিঘা 5 লেচা, তাত 3 বিঘা 6 লেচা মাটি মোৰ নামত। 2 নং ভলাতল গাঁৱৰ। নমস্কাৰ, হয়তো মিডিয়াৰ জোৰে ধন্যবাদ থাকিল। মোৰ কথা হ'ল কি, 2 নং ভলাতল গাঁৱৰ গাঁওবুঢ়া হয় মই। মোৰ গাঁৱত এটা মাটি লৈ কাজিয়া। সেই কাজিয়াটো এনেকুৱা, মানে আমাৰ গাঁৱত আলী হুছেইন নামৰ এজন মানুহ হয়তো বেদখল কৰি আছে
যে আহমদৰ পৰা জামালউদ্দিন কিনি লৈছে। এইটো আমাৰ জানা মতে আহমদৰ পৰা জামালউদ্দিন কিনি লৈছে। কিনি লোৱাৰ পাছত 2-3 বছৰৰ পাছত হয়তো আমি একবাৰ দেখা পালো যে ৰাতি 3টা-4টা বজা উঠি পেলাই ধানখন কাটি গেছে। কাটাৰ পাছত বুজাটা লৈ মাত্ৰ মাৰা দি ধানটো তাৰ ঘৰত লুকাই ৰাখছে। তে আমি ৰাইজে সম্পূৰ্ণ হয়তো জামালউদ্দিন মাতাৰ পাছত তাৰ ঘৰত গেলো। তাৰ ঘৰতে ধানখিনি পালো। পাওয়ার পাছত হয়তো জামালউদ্দিন পুলিশ প্রশাসন ওচৰত থানা বিজনী ইয়াতে আহি পেলাই পুলিশ প্রশাসন লৈ পেলাই তাতে গেছে। যাওয়ার পাছত ধানখন মানে সমঝাই পাইছে। পাওয়ার পাছত হয়তো পুলিশে মোক গাঁওবুঢ়া হিসাবে দায়িত্ব দে যে আপনি এটা এইটো হাই কাজিয়া করবা নালাগে, সেই ধানটো মানে আপনি জামালউদ্দিনক দি দিয়ক, আপনি গাঁওবুঢ়া হিসেবে দুপক্ষে এটা আফেস মীমাংসা কৰি দিয়ক। তে মোর নেতৃত্বত হয়তো সভাখন পাতি পেলাই এইটো আপিসনামা হয়েছে। তে সেই আপিসনামা হওয়ার পিছতো আজি হয়তো যোৱা 30 তারিখ 8 মাহ 2025 কালি এটা সংবাদ মেল পাতি পেলাই মানে কিবা এটা জামালউদ্দিনের নামে ভুয়া এটা প্রচার দিছিল। তে সেই হিসাবে আমিও চিন্তা করলো যে জামালউদ্দিন তো ভুয়া নহয়, এটা সত্য সঁচা। আমি গাঁৱৰ সকলে জানো যে উচিত পয়সা দি কিনি লৈছে। এই কিনার পাছতো মানে মানুহজন এনেকুৱা কৰি আছে, তাৰ প্ৰাণ মাৰিবলৈ মানে ভাবুকি দি আছে। তাই চাকরি কৰি আছে, চাকরি খাম বুলি নষ্ট কৰিম বুলি ভাবুকি দি আছে। সেনেকে ভাবুকি আজি হয়তো ইমান দূৰলৈ আহিল। আৰু ইয়াৰ অলপ কেইদিন আগত 6 মাহ সিভিল এসডিও তাতে হয়তো আমার এই মাটি লৈ অলপ কেঁচাল হৈছিল। এই কেঁচালতে কেছ হৈ গ'ল। কেছ ডিক্লারেশন জামালউদ্দিনের নামত হল। তাতেও বনসই রাখিছে। হয়তো আলী হুসেনৰ মানুহজন কৈছে মাটিত আপোনালোকে যাব নালাগে, আপনার যদি মনৰ আপত্তি আছে সিভিল কেস কৰি ওলাই লওক, সিভিল কেস কৰি ওলাই লওক। এনেকেই বুঝাই দিয়ার সত্ত্বেও জামালউদ্দিন হয়তো বেড়া দিবা গেছে, তামোল গাছ লগাবা গেছে বা কিবা করবা গেছে, তার মানে তাহন আহি মারামারি করছে। তে একজন মারামারি করিলে তো তার লগত তারও তো একটা প্রাণর ভয় আছে। হয়তো দুও পার্টি অলপ ইফালে মারামারি হয়েছে, কিন্তু মোর মতে মই দেখা নাই। হয়তো রাইজৰ পৰা মই এইটো শুনা পাইছো, মই পাছত গৈছো। তে এইখিনি মোর কথা, আর মই কি কম।